ভাৰত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে যে আমাৰ ভাৰতত চাইনিজ ফোনবোৰ বেন কৰি দিব আৰু চাইনিজ ফোনবোৰ মানে বুজি পাইছে নহয় এই Vivo, Oppo, Realme, Xiaomi এইখিনি যিখিনি নেকি আপুনি আৰু মই ব্যৱহাৰ কৰি আছো কিন্তু কিয় ভাৰত চৰকাৰে ইমান এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈছে তো নমস্কাৰ পোনপ্ৰথমতে মই আপোনালোকক মোৰ এই YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি মই পুনৰ লৈ আহিছো এটা নতুন ভিডিঅ' তো বলক দেৰি নকৰি সোনকালে ভিডিঅ'টো ষ্টাৰ্ট কৰো আমি সবেই শুনিবলৈ পাইছো যে আমাৰ ভাৰতত চৰকাৰে সিদ্ধান্ত লৈছে যে 12,000 টকাৰ তলৰ যিখিনি চাইনিজ ফোন আছে Oppo, Vivo, Realme, Xiaomi এই সকলোখিনি ভাৰতবৰ্ষত বেন কৰি দিব আপুনি শুনিছেনে নাই শুনা যদি নাই শুনা তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াৰ বিষয়ে আমি আলোচনা কৰিম পোনপ্ৰথমতে আমি চাব লাগিব যে আমাৰ ভাৰত চৰকাৰে এনেকুৱা এটা ইমান ডাঙৰ সিদ্ধান্ত কিয় লৈছে য'ত নেকি আমাৰ ভাৰতৰ প্ৰায় 64 কৰোৰ মানুহে এনেকুৱা 12,000 টকাৰ তলৰ চাইনিজ ফোন ইউজ কৰে তো ইয়াৰ বহুত কেইটা কাৰণ আছে আৰু ইয়াৰ প্ৰথম কাৰণটো হ'ল যে চীনৰ চৰকাৰে এই যি কোম্পানীসমূহ আছে এই কোম্পানীসমূহৰ পৰা আমাৰ ভাৰতীয় মানুহৰ ডাটা প্ৰাইভেচি আৰু ইনফৰমেশ্যন লিক কৰি আছে আৰু এই যে কোম্পানীসমূহৰ পৰা ডাটা লৈছে মানুহৰ ইনফৰমেশ্যন লৈছে এইখিনি আমাৰ ইয়াত নোৱাৰে কিন্তু চীনত এইটো আইন আছে যে চীনৰ চৰকাৰে যদি বিচাৰে তেতিয়াহ'লে এনেকুৱা চাইনিজ কোম্পানীবোৰৰ পৰা ডাটা ল'ব পাৰে আৰু সেইখিনি ব্যৱহাৰ কৰিব পাৰে আৰু এই ক্ষেত্ৰত সেই কোম্পানীটোৱে কোনো ধৰণৰ বাধা দিব নোৱাৰে আৰু এনেকৈয়ে আমাৰ ভাৰতীয় মানুহৰ ডাটা প্ৰাইভেচি ইনফৰমেশ্যন এইখিনি চীনৰ চৰকাৰ আৰু চীনৰ মিলিটাৰীয়ে ইউজ কৰি আছে এই ক্ষেত্ৰত আমাৰ ভাৰতৰ চৰকাৰে বহুত আগতে সন্দেহ কৰিছিল কিন্তু যদিও সন্দেহ কৰিছিল তথাপিও ভাৰতৰ হাতত এনেকুৱা প্ৰকৃত তথ্য আৰু প্ৰমাণ নাছিল কিন্তু 2020 চনত যেতিয়া ধৰা পৰিছিল যে চীনৰ চৰকাৰে আমাৰ ভাৰতৰ ডাঙৰ উদ্যোগপতি ডাঙৰ বিজনেছমেন ডাঙৰ পলিটিচিয়ান এনেকুৱা ধৰণৰ প্ৰায় 1000তকৈ অধিক ব্যক্তিৰ প্ৰাইভেচি ইনফৰমেশ্যন আৰু ডাটা ইউজ কৰি আছিল আৰু লিক কৰি আছিল আৰু বহুত দিনৰ পৰা আমাৰ এই ডাঙৰ এনেকুৱা উদ্যোগপতিবোৰ ডাঙৰ পলিটিচিয়ানবোৰৰ ওপৰত চীনৰ চৰকাৰে চকু দি আছিল আৰু এটা সকলোতকৈ ডাঙৰ কথা হ'ল যে এই চাইনিজ কোম্পানীসমূহৰ বাবে আমাৰ ভাৰতৰ পৰা এটা ডাঙৰ এমাউণ্ট আমাৰ শত্ৰু দেশ চীনলৈ যায় আৰু এতিয়াতো এই চাইনিজ ব্ৰেণ্ডখিনিয়ে এই চাইনিজ কোম্পানীখিনিয়ে আমাৰ ভাৰতীয় বজাৰত বহুত বেয়াকৈ খুপনি পুতি দলে আৰু ইয়াৰ ফলতেই আমাৰ ভাৰতীয় যি ব্ৰেণ্ড আছে আমাৰ ভাৰতীয় যি মোবাইল কোম্পানী আছে লাভা মাইক্ৰমেক্স এইখিনি আগবাঢ়িব পৰা নাই মানে একেবাৰে খতম হৈ গৈছে আৰু এনেকুৱা কিছুমান কথাৰ বাবেই আজি কিছুদিন আগত আমাৰ ভাৰত চৰকাৰে যিখিনি চাইনিজ এপ আছে বহুতখিনি চাইনিজ এপ ভাৰতত ব্যৱহাৰ কৰাটো বেন কৰাই দিছিল আৰু এতিয়া ভাৰত চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে আমাৰ ভাৰতত 12,000 টকাৰ তলৰ যিখিনি চাইনিজ ফোন আছে সেইখিনি আমাৰ ভাৰতবৰ্ষত ব্যৱহাৰ কৰাটো নিষিদ্ধ কৰি দিব কিন্তু ইয়াত এটা প্ৰশ্ন আহি পৰে যে আমাৰ ভাৰতীয় কোম্পানীখিনিয়ে আমাৰ যি চাইনিজ কোম্পানীখিনিয়ে প্ৰভাইড কৰা যিখিনি আমাৰ ফেচিলিটি চাইনিজ কোম্পানীখিনিয়ে যি কম বাজেটত আমাক যিখিনি ফিচাৰ্ছ দিয়ে আমাক যিখিনি সুবিধা প্ৰদান কৰে যেনেকুৱা প্ৰচেছৰ প্ৰদান কৰে আমাৰ ইণ্ডিয়ান যিকেইটা কোম্পানী আছে লাভা হওক মাইক্ৰমেক্স হওক এইখিনি কাৰ্বন হওক এইখিনি আমাক প্ৰদান কৰিব পাৰিবনে নোৱাৰে যিহেতু আমাৰ এই ভাৰতীয় কোম্পানীখিনিয়ে আমাৰ যি টেকন'লজিৰ যি ৰেচ চলি আছে এই ৰেচত বহুত দূৰ পিছ পৰি আছে আৰু এতিয়া একেবাৰে মাৰ্কেটত আহিবই পৰা নাই হয়তো ভাৰত চৰকাৰৰ এনেকুৱা সিদ্ধান্ত হ'ব পাৰে যে আমাৰ নিজৰ ব্ৰেণ্ডখিনিক আমাৰ কোম্পানীখিনিক অকণমান আগবাঢ়িবলৈ সুবিধা দিওঁ আৰু ইয়াৰ লগতে আন আমাৰ বাকী দিশখিনি আছে যে আমাৰ ছিকিউৰিটি যিহেতু সকলোতকৈ প্ৰথমতে আহে আমাৰ ছিকিউৰিটি আৰু আমাৰ দেশৰ কথা তাৰ পিছতহে আহে আমাৰ টেকন'লজি আৰু আন নিৰ্দিষ্ট দিশবোৰ গতিকে আমি যদিও আমাৰ ভাৰত চৰকাৰে এনেকুৱা কিছুমান সিদ্ধান্ত লৈছে আমি সেইখিনি একচেপ্ট কৰিব লাগিব যিহেতু আমাৰ ছিকিউৰিটি আমাৰ দেশখনৰ সুৰক্ষা সদায় প্ৰথম তাৰ পিছতহে আমি আমাৰ বাকীখিনিলৈ আমি আগবাঢ়িব পাৰোঁ কিন্তু এইখিনিতে আমি আৰু এটা দিশ চাব লাগিব যে যদি হঠাৎ আমাৰ এনেকুৱা ধৰণৰ চাইনিজ মোবাইলখিনি বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে আমাৰ যি ভাৰতীয় কোম্পানী আছে এইখিনি আমাক চাইনিজ ফোন ব্যৱহাৰ কৰাৰ দৰে অনুভৱ প্ৰদান কৰিব পাৰিবনে নোৱাৰে তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ নিজৰ মতামত জনাব আৰু এনেকুৱা নতুন ভিডিঅ'ছ পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ত